চৰাইদেউ জিলাৰ মথুৰাপুৰত শোকাবহ ঘটনা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰি থকা অৱস্থাত বেৰা খহি ৰাজমিস্ত্ৰীৰ মৃত্যু। নৱনিৰ্মিত আৱাসগৃহটোৰ প্ৰকৃত দেৱাল খহি মৃত্যুক সাৱটি ল'লে অজয় কৰ্মকাৰ নামৰ মিস্ত্ৰীজনে। বিপিন বৰাইক নামৰ লোকজনৰ ঘৰত কাম কৰি থকা সময়ত এই ঘটনা সংঘটিত হয়। ততাতৈয়াকৈ মিস্ত্ৰীজনক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মৃত্যুৰ মুখত পৰে মিস্ত্ৰীজন। ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। কাম কৰি আছিলে তুমি তাতে? কেইজন আছিলে? তিনিটা। তোমাৰ নামটো কি? দেবেন। আৰু কোন কোন আছিলে? আৰু এটা আছিলে ৰাজ। আৰু আৰু মিস্ত্ৰী আছিল। মিস্ত্ৰীৰ নাম কি? বাবা। বাবা। হয়। তাৰপিছত ৰাজ। কাম কৰি থাকোঁতে কি হ'ল? পটককে পৰি গ'ল। পৰি গ'ল? তই উঠিছিলি ওপৰতে? মই তই ক'ত পৰিলেগৈ? মই তাতে আছিলো বাট। অঁ, তাৰপিছত কোনটো গাত মূৰত বেছিকৈ পৰিলে? এই বাবা বোলে মিস্ত্ৰী। মিস্ত্ৰীটো গোটেই পকা সেইখিনি খহি পৰিলে চাটখন। তাৰপিছত ইয়াতে ডেথ হ'ল নে মেডিকেলত ডেথ? মেডিকেল। মেডিকেল। তই গৈছিলি লগত মেডিকেল? লগতে কোন মেডিকেল গৈছিলি? ৰাজা পুখুৰী আৰু ডিব্ৰুগড়। পুখুৰী। এইটো কি ঘৰ কাম আছিল? চৰকাৰী ঘৰ? হয়। কি আঁচনি? মানে চৰকাৰী ঘৰ বাৰু? হয়। কোন পঞ্চায়তে দিছিল তোৰ ঘৰটো? নিমনা ঘৰ। তাতে হৈ গ'ল, তই বাচি গ'লি আৰু আমাৰ। কেইটা বাজিছিলে নে ঘটনাটো? 11:30। 11:30 দিনতে? কেনেকৈ পৰিলে? এনেই ওপৰত উঠি আছিল নে গোটেইকেইটা মানুহ? তিনিটা উঠি আছিল। অঁ, তাৰপিছত? নিজে পৰি গ'ল ঘাম। ঘামকৈ পৰিলে। এইফালে পৰাটো কোন আছিলে এইফালে? এইফালে পৰাটো অঁ, কেইটা আছিলে? গোটেইকেইটাতো পৰিছ? তিনিটাই আছিল। তই কিহত কেনেকৈ বাচিলি? মই বাটত আছিলোঁ। আৰু ইটো? এইটো জঁপিয়াই দিল তামোল গছ। এই ঘৰটো চৰকাৰী ঘৰ নেকি? হয়। কিমান পইচা আহিছিলে প্ৰথমতে? প্ৰথমতে কিমান দিছিলে এতিয়া আমাৰ দেউতাইহে গম পাব। কিমান কাৰ নামত আছিলে? দেউতাৰ নামতেই চব। কোন পঞ্চায়তৰ পাইছিলে এইটো? এইটো নিমনাগৰ। নিমনা পঞ্চায়ত। কেনেকৈ কি হ'ল গোটেই ঘটনাটো? কেনেকৈ কি হ'ল মানে মিস্ত্ৰী কাম লাগি আছিলে। এই 2 দিন হৈ গ'ল কাম কৰা। তাৰপিছত কালি কিবা ৱালত পানী মাৰিলে এই মিস্ত্ৰীজন আহি। কালি ঘপককৈ ওলালে আহি পানী চানী মাৰিলে। তাৰপিছত আৰু প্লাষ্টাৰ মাৰিয়ে আছিলে 11টা বজালৈকে মাৰিয়ে আছে। কাম ঠিকেই চলি আছে। মোৰ ভাইটি এজনো দুখ পাইছে, সিও আছে। তাৰপিছত আৰু কৰি থাকোঁতে ঘপককৈ এইটো পৰিলে। সেইখিনি খহি পৰিলে? অঁ, ঘপককৈ। মানুহটো সৈতে খহি আহিলে? অঁ, মানুহটো সৈতে। দূৰত আছিলে কিবা? ল'ৰা মানে তিনিটা আছিলে, 3জন। মোৰ ভাইটি আৰু এটা আছিলে। যিটো মানুহটো যিটো মেডিকেলত ঢুকালেগে, নাম কি হয় তাৰ? এনেকা বুলিতো বাবা বুলিয়ে জানো। বাবা। ক'ত ঘৰ হয়? কৰ্মকাৰ। এইটো গেলগেলি পৰে। গেলগেলি ইয়াৰে হয়? অঁ, ইয়াৰে হয়। কেনেকৈ পৰি আহিলে? পানী দি থাকোঁতে পৰিলে নে কাম লগাই আছিলে? পানী দি প্লাষ্টাৰ মাৰি আছিলে। তাৰপিছত আৰু আচানক পৰিছে। পৰিলে। তাৰপিছত কেতিয়া মেডিকেললৈ কোনে নিলে? মেডিকেললৈ 108 মাতি আমিয়ে নিছোঁ। পিছত আমিও আহি পাইছোঁ, ময়ো কাম কৰিছিলোঁ। কোন মেডিকেল নিছিলে? ৰজা পুখুৰী নিছিলোঁ। তাৰপৰা ক'লৈ দিলে? তাৰপৰা ডিব্ৰুগড়। ক'ত এতিয়া ঢুকালে? ডিব্ৰুগড় নেপালেই, ৰাস্তাতে ঢুকালে। ডিব্ৰুগড় গেট ওচৰতেই ঢুকালে। কামটো কোনে লগাইছিলে? কোন হেৰি হয়? মিস্ত্ৰী কোন আছিলে? মিস্ত্ৰীটো কিংকং আছিলে। ক'ৰ হয়? এইটো কি কয়, এইটো মাজলাইন বুলি কয়। মচাবুৰ। এইটো তাত চাৰাখনৰ সৈতে যে মানুহজন পৰি গ'ল, এইটো কি কাৰণে পৰিলে বুলি আপুনি ভাবে মালিক হিচাপে? বুলি ভাবে আৰু মিস্ত্ৰী ভুল হোৱা কাৰণে। মিস্ত্ৰীয়ে ভুল কৰিছে। এইটো ৰডকেইটা দেখিছে নাই? জইন দি উঠাইছে। দেখিলে মানে চৰকাৰী ঘৰ এইটো ষ্টাইলত আছিলে নে বেলেগ ধৰণে? বেলেগ ধৰণৰ আছিলে। তাৰপিছত অলপ নিজৰ পইচা খৰচ কৰি নিজে অলপ ভালকৈ বনাইছিলোঁ। ব্যুৰো ৰিপৰ্ট, অসম টিভি।